তো হে গাইছ আকাশ ভাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মানে আজি গৈ আছোঁ দেহামনুক বেজি দিবৰ কাৰণে, মানে চাব চেণ্টাৰ গৈ আছোঁ। এইপিনে আমাৰ পখিলা আৰু দেহামনু আছে। দেহামনু আজি তোমাক বেজি দিব ন? তো আমি মানে এতিয়া গৈ আছোঁ দেহামনুক বেজি দিয়াবৰ কাৰণে। আৰু এইপিনে আমাৰ দেহামনুৱে পুৰা হাঁহি হাঁহি গৈছে, আহোঁতে কান্দি কান্দি আহিবা হা। ইটো চাইছা সিটো চাইছা, তাই দেখিছে নাই কেনেকৈ হালি হালি চাইছে। এইপিনে গৰু ছাগলীবিলাক দেখিছে যি, সেইকাৰণে চাই আছে। আৰু পখিলা মই লওঁ নেকি? মানে এতিয়া মই দেহামনুক লৈছোঁ, তাত গৈ পানি দেখাই আছোঁ আপোনালোক। এতিয়া মানে দেহামনুক লৈ ল'লোঁ মানে এইপিনে আমাৰ দেহামনুৱে ছাতি ধৰিছে দেখিছে নাই। আৰু মানে বেটেৰী এখন আহিছে, বেটেৰীখনতে উঠি যাব লাগিব। পিনে আহি গ'ল বেটেৰী। আমিও মানে চাব চেণ্টাৰ আহি পালোহি মানে বৰষুণে আহিলে। এইপিনে দেখিব পাইছে। আৰু এতিয়া আমি একদম জেগাত আহি পাওঁতে বৰষুণ আহিছে। তো আমি ভিতৰত আহি সোমাই গ'লোঁ, তাৰপিছত বৰষুণ আহিলেও কোনো কথা নাই। আৰু মানে আমিও ভিতৰলৈ সোমাই আহি টিপুল বেজি কাৰ্ডখন দিলোঁ। কাৰ্ডখন দিয়াৰ পিছতে আমাৰ দেহামনুক জুখিলে মানে এইটো কাৰণে মানে দেহামনু জন্মৰ পৰা কিমান কেজিনো বাঢ়িছে মানে সেয়েহে জুখি চাইছে। আৰু আমাৰ দেহামনু 8 কেজি ওলালে। 8 কেজি ওলালে মানে ইয়াৰ পিছতে আমাৰ দেহামনুক বেজি দিব লৈছে। আৰু বেজি দিয়াৰ সময়তে আপোনালোকৰো দেখি বেয়া লাগি যাব। এতিয়া আমাৰ ভিডিঅ'টো চাই থাকক। নাকান্দে তাই গম পাই গ'লে এতিয়া। চাহ ধান হৈ গ'ল। ভয় খালে তাই এতিয়া চুবলৈও নিদিয়ে আৰু নিদিওঁ। নেন খুৱাব দেহা, তাই পুৰা ভয় খাইছে। হৈ গ'ল। ভয় খাইছা দেহা? পপা আহিবা। আমিও মানে তাৰ পৰা আহি পালোহি ঘৰ। মানে তাত মানে ভিডিঅ' কৰা নহ'ল, যিহেতু দেহামনুৱে দেখিছে কেনেকৈ কান্দিছে। মানে আগে পিছে তেনেকৈ তাই কান্দিয়ে পোৱা নাই, সেয়েহে বেয়া লাগিলে। মানে মোক ভিডিঅ' কৰিব মন নগ'লে আহি পানি ঘৰতে ভিডিঅ'টো কৰিছোঁ। মানে এইপিনে আমাৰ দেহামনু পুৰা টোপনি গ'ল। মানে দেখিব পাইছে তাই একদম আমনি কৰি টোপনি গুচি গ'ল। দেখিছে নহয়, বেয়াও লাগে ছোৱালীজনীলৈ এনেকুৱা কৰিলে ন। দেহামনু
শুই গ'ল আৰু এইপিনে মাকে আহি পানি মাকৰ ঘৰৰ পৰা মানে কিবা দি পঠিয়াইছে মানে আমাৰ মা দেউতা গৈছিল মানে পখিলাহঁতৰ মাকৰ ঘৰলৈ মানে আৰু আমাৰ মা দেউতাৰ হাতত পখিলাহঁতৰ মাকে কিবাখিনি দি পঠিয়াইছে কি দিলে মিঠাই এইটো নাম কি পেৰা এইপিনে আমাৰ বাইদেউ আছে বাইদেউ কি হ'ল এনেকৈ ধাই গৈছে যে আজি মোৰ লগত তৰ্কও হ'ল দেই আমাৰ বা মানে মোৰ লগত তৰ্ক হ'ল মানে কি আৰু মোক একদম পুৰা গালি পাৰিলে আৰু মোক গালিও পাৰিছে আৰু কান্দিও আছে মানে এনেকুৱা ছোৱালী হয় তাক এই বাইদেউ নেচাই মোলে তো মিঠাই এটা মোক নিদিয়া নে কি ময়ো মানে এতিয়া মিঠাই এটা খাই ন এইপিনে কি দি পঠিয়াইছে চাব লাগিব পেৰা তাৰপিছত এইপিনে লালমোহন আছে এইপিনে ইয়াৰ পৰা এটা লৈ পানি খাই লওঁ আৰু একামো চাহ বাইদেউ একামো খাব বায়েক আৰু ভায়েকৰ মৰম চাহ এইফালে চাচোন এপাক ক'ত জানো ইমান সাজি কাচি এইফালে চাহ কচোন আকৌ ডাঙৰকে মেল এই গোটেইটো সোমোৱা গোটেইটো সোমাবলৈ দিছো আকৌ খা বাইদেউ নোখোৱা কিয় ইমান মৰমত দিছো অথনি কাজিয়া লাগিছিলে নাই এতিয়া তেলত দিছো আৰু মৰমত কান্দি দিলে বেছি মোৰ লগত কাজিয়া কৰিবলৈ সেইজনীয়ে মোৰ লগত কাজিয়া কৰিবলৈ পগলা আৰু মানে মই এতিয়া যাব ওলাইছোঁ মানে তিনিআলিলৈ মানে মোৰ ফোনটো ৰিচাৰ্জ নাই ৰিচাৰ্জটো ভৰাবলৈ যাম তেতিয়াহে আপোনালোকৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পাৰিম যদি ৰিচাৰ্জে নাথাকে কেনেকৈ আপলোড কৰিম সেয়েহে ৰিচাৰ্জটো কৰি আহোঁগৈ পখিলা নুশুনে যাম আৰু মানে ভিতৰত আছে যে তো ভিতৰত ফেন লগাই থৈছে সেইকাৰণে শুনা নাই চাগে তো এতিয়া মানে মই ওলাই গৈ থাকিব লাগে খুৰাহঁতৰ ঘৰৰ পৰা চাইকেলখন লৈ আহিছিলোঁ এতিয়া যাব লাগে আৰু মানে গাইছ মই আহি পালোঁ তিনিআলি আৰু তিনিআলিত আহি দেখিলোঁ যিখন দোকানৰ ৰিচাৰ্জ কৰিম বুলি আহিছিলোঁ সেইখন দোকান বন্ধ কৰি দিছে আৰু বন্ধ কৰি থোৱাৰ কাৰণে মানে মই ৰিচাৰ্জটো কৰিব নোৱাৰিলোঁ আৰু সেয়েহে মই অকণমান আঁতৰলৈ আহিলোঁ এইটো কাৰণে মানে মোৰ গাহৰি ফাৰ্মখনলৈ এটা পোৱালি চাবলগীয়া আছিলে আৰু গাহৰি পোৱালি চাবলৈ গৈ আছোঁ মানে ওচৰতে এখন গাহৰি ফাৰ্ম আছে সেইখনলৈ গৈ আছোঁ আৰু মই আহি পানি ৰিচাৰ্জটো কৰিম মানে আহি পোৱালে মানে দোকানখন খুলিবও পাৰে মানে এতিয়া 12টা বাজিছে কিবাখিনি খাব গৈছে চাগে আৰু 12টা বজাৰ পিছত দোকানখন খুলিবই এনেও আৰু তাৰপিছত ৰিচাৰ্জটো কৰিমহে আৰু এতিয়া গৈ থাকোঁ গাহৰি ফাৰ্মখনৰ কাৰণে মোৰ গাহৰি পোৱালি চাবলৈ কাৰণে আৰু এতিয়া আহি পালোঁ মানে টোল গেট মানে এইখন দেখিব পাইছে টোল গেট হয় আমাৰ ইয়াত বনাই আছে আৰু বনাই সম্পূৰ্ণ হোৱা নাই আৰু এইখন পাৰ হৈ পানি পামগৈ গাহৰি ফাৰ্মখন যিহেতু মোৰ গাহৰি ফাৰ্মখনৰ কাৰণে এটা পোৱালি চাব গৈ আছোঁ এই টোল গেটখন পাৰ হোৱাৰ পিছতে মানে গাহৰি ফাৰ্মখন পামগৈ চাগে মানে ময়ো ইমান এটা চিনি নাপাওঁ মই ফোন কৰি পানিহে মানুহজনক সুধি আছোঁ কোনখিত হয় ময়ো টোল গেটখন পাৰ হৈ আহিলোঁ মানে এইপিনে যদি যায় আপোনালোকে দেৰগাঁও পাবগৈ আৰু দেৰগাঁৱলৈ বেছি দূৰ নহয় ইয়াৰ পৰা 7 কিলোমিটাৰ আছে আৰু এইপিনে যদি ঘূৰি দিয়ে এটা তিনিআলি পাব এই তিনিআলি দি গ'লে মানে মই যিখন গাহৰি ফাৰ্মলৈ গৈ আছোঁ সেইখন পামগৈ আৰু ইয়াৰ পৰা বেছি দূৰ নহয় এতিয়া গৈ থাকোঁ আৰু মোৰ অহা অকণমান খেলি মেলি হ'ল এই ৰাস্তা দি আহিব নালাগিছিলে কিন্তু এই দি আহিব লাগিছিলে এতিয়া উপায় নাই এই দি ক্ৰছ কৰি পানি সেই ৰাস্তাটোলৈ যাব লাগিব এতিয়া ওলাই থাকোঁ আৰু ময়ো ৰাস্তাটো পাৰ হৈ আহিলোঁ মানে এতিয়া যাব লাগে মানে চাইকেলত উঠি লোৱাৰ পিছত লাহে লাহে চলাই যাব লাগে আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু গৈ থাকোঁ তো ব'লক আপোনালোকে মোৰ লগতে আৰু তো গৈ থাকোঁ গাইছ মই আহি পাই গ'লোঁ য'ত আহিম বুলি কৈছোঁ তাত আহি পাই গ'লোহি মানে গাহৰি ফাৰ্মত আৰু এইখনে হৈছে গাহৰি ফাৰ্মখন আৰু এই গাহৰি ফাৰ্মখনৰে পোৱালিখিনি দেখাম আৰু কি আছে আপোনালোকক আৰু ব'লক এতিয়া চাই লওঁগৈ ময়ো মানে তিনিআলিৰ পৰা আহি পালোঁ আৰু মোবাইলৰ ৰিচাৰ্জ কৰি পানি ডাইৰেক্ট ঘৰ আহি পালোঁ তাত মানে ভিডিঅ' নকৰিলোঁ আৰু আহি পানি মই এইপিনে জলপান উলিয়াই লৈছোঁ এইপিনে দেখিব পাইছে চিংৰা লৈ আহিছিলোঁ আৰু এইপিনে জলপান একদম গাখীৰ সৈতে একদম ধুনীয়াকৈ চেনি দি খাম আৰু এইপিনে আমাৰ বাইদেৱে খাই আছে আৰু এইপিনে আমাৰ দেহা দেহা কি খাইছা হা টিংৰা কৈ দিয়া টিংৰা খাইছোঁ
তো ময়ো এতিয়া খাই ল'ব লাগে আৰু ধুনীয়াকৈ খাই কৰি পানি যাব লাগে মানে মই কচু কাটিব যাম যিহেতু মোৰ গাহৰি ফাৰ্মখনৰ কাৰণে দানা বনাব লাগিব যাম আৰু পখিলা মোৰ বাইদেউ